Hello everyone, Konkona Dakhor Anata ভিডিঅ'লৈ আপোনালোকক স্বাগতম আৰু এই ভিডিঅ'টোত থকা ক্লিপসমূহ আগৰে হয় যেতিয়া মই নলবাৰীৰ স্কুলত কাম কৰি আছিলোঁ আৰু তেতিয়া ৰুমত এইসমূহ কাম কৰিবলৈ লৈ গৈছিলোঁ নিজৰ যিখিনি ভালপোৱা কাম চাদৰ দহি গুঠা আৰু আগৰ ভিডিঅ'সমূহ মোৰ তাত আছিলে ধুনীয়াকৈ আগতে ভিডিঅ' কৰি ৰাখিছিলোঁ যদিও এডিটিং কৰি পেলাই আৰু ইউটিউবত দিয়া হোৱা নাছিল সেইকাৰণে এতিয়া যেহেতু কৰি আছোঁ ভিডিঅ'বোৰ সেইকাৰণে পুৰা লগাই পেলাই ধুনীয়া এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত দি দিছোঁ আৰু ইয়াতে দেখুৱা এই দিনটো আছিল 31 ডিসেম্বৰ আৰু যেহেতু বছৰ শেষৰটি দিন আছিল ঘৰতো আহিছিলোঁ মই আৰু সেইদিনা ধুনীয়াকৈ খানা চানা খাইছিলোঁ আমি গোটেই পৰিয়ালখিনি মিলি পেলাই আৰু ঠাণ্ডা দিনত পুৰা জুই পাইছিলোঁ আৰু এয়া পিছদিনা হৈছে 1 জানুৱাৰী সেইদিনা স্কুল আছিলে মোৰ আৰু যেহেতু মই ভাড়াঘৰত আছিলোঁ 1 জানুৱাৰী দিনাখন গোটেই ভাৰতীয় মানুহসকল আৰু মালিক খুৰা-খুৰীহঁতৰ লগত ধুনীয়াকৈ এসাজ খাম বুলি পেলাই ৰাতি আয়োজন কৰিছিলোঁ ইয়াতে ধুনীয়াকৈ আৰু চাদৰ ওপৰত ধুনীয়াকৈ লাইট চাইট লগাই সজাই পৰাই তোলা হৈছিল লগতে মিউজিক সিস্টেমো আছিল য'ত আমি নাচিছিলোঁ ইমান ধুনীয়াকৈ আৰু মই মাত্ৰ অকল সবজিখিনিয়ে কাটি দিছিলোঁ বাকি সকলোখিনি বজাৰ সমাৰৰ পৰা আদি কৰি ৰন্ধা বঢ়ালৈকে গোটেইবিলাকে মিলিজুলি কৰিছে আৰু সেইখিনি সময়ত গোটেইবিলাক অচিনাকি মানুহ আমি লগ হৈ পেলাই অচিনাকি এখন জাগাত গোটেইবোৰে মিলি পেলাই এসাজ খাইছিলোঁ সকলোৱে নিজৰ নিজৰ এটা অনুভৱ হৈছিল সকলোৱে নিজৰ ঘৰৰ পৰা দূৰত থাকিছিল নিজৰ বিভিন্ন কাৰণত তথাপিও এটা সেই মিলাপ্ৰীতিটো বা আপোনত্বটো তাত বিচাৰি পাইছিলোঁ সকলোৰে মাজত কোনোবাই যদি মাছ বনাইছে কোনোবাই মাংস কোনোবাই ভাজি আৰু আমাৰ চিন্তা আছিলে কোনটো গান বাজিব কোনটো গানত নাচিম আমি আৰু লগতে ভিডিঅ' কৰি আছিলোঁ মই মাজে মাজে আৰু ইয়াতে কোনো জেন্ডাৰ লৈ একো কাম কৰা হোৱা নাছিল সকলোৱে মিলাপ্ৰীতিৰে কামবিলাক কৰি গৈছিল ইয়াতে থকা ভিনদেউ দাদা গোটেইবিলাকে মিলি পেলাই মাছ ভাজা মাংস বনোৱা সবখিনি কৰি আছিল একেলগে আৰম্ভণিতে সকলোৱে মিলি একাপ চাহ খাই লৈছিলোঁ ভালদৰে আৰু মাংস ভাজি আছিলে তাৰ পিছত এয়া মাংস ভাজি খাবলৈ লৈছোঁ গোটেইবিলাকে ভাত খোৱাৰ আগতেই আৰু এইফালে মাছৰ আঞ্জা বিলাহীৰ সৈতে ধুনীয়াকৈ হৈ আছে আৰু এয়া বনোৱা মেলা হৈ গৈছে পাত পাৰি ধুনীয়াকৈ বহি লৈছোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ বাই বাই